ৰেডি কৰিয়ে থৈছিলে নেকি? আমি আহিম বুলি কেনেকৈ জানে? বহিবলৈ দিছে সঁচা, কিন্তু মোৰ বোধৰে আমাক কুকুৰ লগাই খেদিব। এনেকুৱা ধনী ধনী মানুহৰ ঘৰত ডাঙৰ ডাঙৰ কুকুৰ থাকে। বৰষা কোন? মই বৰষা। মই ৰুদ্ৰৰ মাক। বহাচোন, বহা। আমি মানে এটা বিশেষ কাৰণত ইয়ালৈ আহিছিলোঁ। কাৰণটো মই জানো। সেইটোৱেতো মই ভাবি পোৱা নাই আপোনাক কথাটো কেনেকৈ কওঁ। মানে মোৰ লাজ লাগিছে আপোনাক ক'বলৈ। হ'ব, তুমি নকলেও হ'ব। ময়ে বাৰু এটা কাম কৰিম, ৰুদ্ৰক তোমালোকৰ ঘৰলৈ পঠিয়াম। তোমাৰ দেউতাৰ লগত ৰুদ্ৰই কথা পাতিব। দেউতা কিয়? দেউতাক এইবোৰৰ মাজত সোমোৱাব নালাগে। তুমি এতিয়াও সৰু ছোৱালীয়ে হৈ আছা। দেউতাই ফোন কৰিছে। গৈ থাকোঁ দিয়ক, পলমেই হ'ল। ঐ ব'ল যাওঁ। ব'ল। আপুনি বুজাব, গম পাইছেইতো কথাটো। বৰষা যেতিয়া নামে